আসসালামু আলাইকুম। এই মুহূর্তে মই উপস্থিত আছো বজালী জিলাৰ জমিয়ত উলামা হিন্দৰ সভাপতি মৌলানা শাহ আলম হুছেইনৰ ঘৰত। আৰু মৌলানা শাহ আলম হুছেইনে দুই এষাৰ ক'ব, মানে আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লৈ হিৰেন হিন্দু অসমে বেয়াকে লিখিছে, মানে বেয়াকে অলপ কমেণ্ট কৰিছে ফেচবুকত, ছ'চিয়েল মিডিয়াত। এতিয়া তাক লৈ মানে দুই এষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। হয়, এতিয়া যেটো আপুনি কথা হয়তো সুধিব আহিছে, এই কথাটো অতি দুখ লগা কথা যে মই ছ'চিয়েল মিডিয়াত এইখানি কথাখিনি চাবলৈ পাৰিছোঁ যে হিৰেন হিন্দু অসম নামৰ এটা ফেচবুক পোষ্ট, মানে পেজৰ পৰাই পোষ্টটো কৰিছে। তাতে কিছু কথা উল্লেখ কৰিছে যে প্ৰথমে তেওঁ কৈছে যে হজৰত মুহাম্মদ মানে কোন হয়, এইটো কথাও কৈছে যে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মানে মহিলা নে পুৰুষ নে হিজৰা, এই বিষয়টো জানিব বিচাৰিছে। লগতে তেওঁ মাইক বেপাৰী ভগৱান বুলি কৈছে। গতিকে মই এজন মুছলমান হিচাপে মইতো অত্যন্ত এইটো এটা মই দুখ পাইছোঁ, কাৰণ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তি আল্লাহ তাআলাই এই পৃথিৱীক পঠাইছে, তেখেতক গোটেই মানে মানৱ জাতিৰ কল্যাণৰ কাৰণে তেখেতক পঠাইছে। গতিকে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কেতিয়াও মানে কোনো মানুহক দুখ দিয়া নাছিল, কোনো মানে মানুহক বেয়াকৈ অপমান কৰা নাছিল। কিন্তু সেয়েহে মই এজন হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উম্মত হিচাপে এই কথাৰ প্ৰতি মই দুখ পাইছোঁ। অকল ময়েই নহয়, সমগ্ৰ মুছলিম জাতিয়ে সেইটো দুখ পাইছে আৰু পাব। গতিকে এনেকুৱা কথা যিজন ব্যক্তিয়ে কৈছে, সি হিন্দু বুলি কৈছে। প্ৰশ্ন হ'ল যে হিন্দু মানুহেতো এনেকুৱা কথা ক'ব নোৱাৰে। কাৰণ হ'ল যে যিজন প্ৰকৃত হিন্দু, আৰু হিন্দুৱে মানে গীতা হওক, ৰামায়ণ হওক, যিসকলে অধ্যয়ন কৰে, তেওঁলোকেতো আনৰ ধৰ্মক কেতিয়াও মানে বেয়াকৈ ক'ব নোৱাৰে বা তুচ্ছ তাচ্ছিল্য নকৰে বা অপমানমূলক এনেকুৱা কথা ক'ব নোৱাৰে, কাৰণ তেওঁলোকে ধৰ্মৰ জ্ঞান আছে। যিজনৰ ধৰ্মৰ জ্ঞান নাই, তেওঁ এনেকুৱা কথা ক'ব পাৰে। গতিকে সেইটো আমি আজি আমাৰ বজালী জিলাৰ বালাপাৰা আৰক্ষী চকীত সেইজন ব্যক্তিৰ মানে ওপৰত এটা আমি এজাহাত দিছোঁ, FIR দিছোঁ। আৰু এইটো আমি কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে মানে অতি শীঘ্ৰে যাতে অসম আৰক্ষীৰ মাধ্যমে তেওঁক গ্ৰেপ্তাৰ কৰায় আৰু দৃষ্টান্তমূলক শাস্তিৰ এটা ব্যৱস্থা কৰে। কাৰণ এজনক যেতিয়া শাস্তি দিয়া হ'ব, আনজনেও যাতে এইটো চাই তেওঁলোকে সতৰ্ক হ'ব পাৰে। মই কওঁ হিন্দু মুছলমান কোনেও মানে কাৰো ধৰ্মৰ প্ৰতি আঘাত দিব নালাগে। ৰাম হওক বা আৰু আমাৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হওক, এওঁলোকক লৈ যদি কোনোবাই কটু মন্তব্য কৰে, তেওঁক উচিত শাস্তি দিব লাগে। সি যিকোনো ধৰ্মৰে নহওক কিয়, হিন্দু হওক মুছলমান হওক, যিকোনো ধৰ্মক তাক শাস্তি দিব লাগে। লগতে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এনেকুৱা এজন ব্যক্তি যে সেই ব্যক্তিৰ বিষয়ে কোনোবাই এনেকুৱা মানে অপমানজনক কথা ক'লেই যে তেখেতৰ যিটো পজিশ্যন আছে কমি যাব, তেনেকুৱা নহয়। বা কোনে যদি বেছি ভাল পায়, তাৰ পজিশ্যনটো আৰু বাঢ়ি যাব, এনেকুৱা কথা নহয়। যে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এজন এনেকুৱা ব্যক্তি যে আল্লাহ তাআলাই তেওঁ এই দুনিয়াত পঠাইছে, মহান ব্যক্তি হিচাপে এই দুনিয়াত পঠাইছে। গতিকে আমি তেখেতক অনুসৰণ কৰোঁ আৰু তেখেতৰ লাইফ তাৰমানে আইডিঅলজি আৰু সুন্নত হিচাপে আমি চলোঁ। সেয়েহে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্ৰতি কোনোবাই যদি এনেকুৱা কথা কৈছে বা ছ'চিয়েল মিডিয়া আৰু বহুতে কৈ আছে, গতিকে যিবোৰে এনেকুৱা কথা কৈ আছে তেওঁলোকক মানে উচিত শাস্তি দিব লাগে। আৰু তেওঁলোকক মানে এইবোৰ কথা কিয় ক'ব লাগে, কাৰণ এতিয়া এইখন ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ, সকলোৱে নিজৰ নিজৰ ধৰ্ম হিচাপে নিজৰ নিজৰ যিজন ধৰ্ম গুৰু আছে, সেই ধৰ্ম অনুযায়ী তেওঁলোকে ধৰ্ম পালন কৰিব বা চলিব পাৰে। গতিকে ইয়াতে আন ধৰ্মক নিন্দা কৰাটো হিন্দু ধৰ্মতে নিশিকায়, ইছলাম ধৰ্মতে শিকোৱা নাই। গতিকে এজনে এনেকুৱা কাণ্ড কৰিব, এনেকুৱা উস্তনিমূলক কিছু কথা ক'ব, আৰু হিন্দু মুছলমানৰ মাজত যিটো মানে কাজিয়া লগোৱাৰ কাৰণে এইটো অপচেষ্টা এটা চলাই আছে, গতিকে এইটো অসমত হ'ব নালাগে, এইটো বন্ধ হ'ব লাগে। এইখানে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, লগতে অসম আৰক্ষীক আমি আহ্বান জনাইছোঁ। সি ক'ৰ মানুহ, ক'ত থাকে, কি কৰে, তাক উলিয়াব লাগে। আজিখানি আমি বালাপাৰা আৰক্ষীক এইখানি কথাখিনি অৱগত কৰাইছোঁ।
আপোনালোকে ৰাইজ সোনকালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো সমগ্ৰ অসমত মানে বিয়পি পৰে আৰু যাতে হীৰেন হিন্দু অসম নামৰ যোনটো ল'ৰাই ইমান বেয়াকৈ কমেণ্ট কৰিছে আমাৰ নবীক লৈ, আমি যাৰ নাম শুনাৰ লগে লগে আমি দৰুদ পাঠ কৰোঁ সাল্লাল্লাহু আলাইহি সাল্লাম, তাক লৈ এনে বেয়া মন্তব্য কৰা আমি কেতিয়াও মানি নলওঁ। গতিকে আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে হীৰেন হিন্দু অসম নামেৰ ল'ৰাজনক সোনকালে অসম আৰক্ষীৰ দৃষ্টিগোচৰ হয় আৰু তাক জেল হাজতলৈ প্ৰেৰণ কৰে। ধন্যবাদ।